হেল্ল' বন্ধুসকল, আজি আমি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম সৰু ল'ৰা ছোৱালীৰ ঔষধৰ মাত্ৰা কেনেকৈ হিচাপ কৰা হয়, অৰ্থাৎ চাইল্ড ড'জ কেলকুলেশ্যন কেনেকৈ কৰা হয়। বন্ধুসকল, আজি মই প্ৰেক্টিকেলি আপোনালোকক দেখুৱাই দিম যে সৰু ল'ৰা ছোৱালীক ঔষধ দিলে কেনেকৈ হিচাপ কৰা হয়, কি ফৰ্মুলাত হিচাপ কৰা হয়। এই গোটেইখিনি কথা মই প্ৰেক্টিকেলি আপোনালোকক লিখি পেলাই দেখুৱাই দিম। চ' বন্ধুসকল, যদি আপুনি এই সৰু ল'ৰা ছোৱালীৰ ঔষধৰ মাত্ৰা কেনেকৈ হিচাপ কৰা হয় আপুনি যদি জানিব বিচাৰে, তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। চ' বন্ধুসকল, সৰু ল'ৰা ছোৱালীৰ ঔষধৰ মাত্ৰা আমি হিচাপ কৰিবলৈ বহুতকেইটা ফৰ্মুলা আছে। আজি মই আপোনালোকক তিনিটা ফৰ্মুলাৰে মই দেখুৱাই দিম যে কেনেকৈ সৰু ল'ৰা ছোৱালীৰ ঔষধৰ মাত্ৰা আমি হিচাপ কৰিব লাগে। প্ৰথমটো হ'ল বন্ধুসকল য়ংছ ফৰ্মুলা। য়ংছ ফৰ্মুলাটো হ'ল ড'জ অফ চাইল্ড, সৰু ল'ৰা ছোৱালীৰ ড'জ হ'ল ইজুকেল টু মই আপোনালোকক ইয়াৰ যিটো ফৰ্মুলা সেইটো কৈ দিছোঁ যে ড'জটো কিমান হ'ব, এজ ইন ইয়াৰ, তাৰপিছত ডিভাইডেড বাই এজ প্লাছ 12। আপোনালোকে প্লাছটো হয়তো দেখা নাপাব পাৰে। এজ ইন ইয়াৰ ডিভাইডেড বাই এজ প্লাছ 12 ইনটু এডাল্ট ড'জ, এইটো হ'ল ইয়াৰ ফৰ্মুলা। মই প্ৰেক্টিকেলি আপোনালোকক দেখুৱাই দিম। ইয়াৰ পিছৰটো হ'ল ডিলিংছ ফৰ্মুলা, আৰু এই ডিলিংছ ফৰ্মুলা মতে সৰু ল'ৰা ছোৱালীৰ ঔষধৰ মাত্ৰা কিমান দিব লাগিব যে এজ ইন ইয়াৰ ডিভাইডেড বাই 20 ইনটু এডাল্ট ড'জ। চ' বন্ধুসকল, এই ক্ষেত্ৰত যে প্ৰথম যিটো মই য়ংছ ফৰ্মুলা বুলি ক'লোঁ, এইটো 2 বছৰৰ পৰা 12 বছৰৰ ভিতৰৰ ল'ৰা ছোৱালীকহে এইটো হিচাপ কৰা হয়। আৰু ডিলিংছ ফৰ্মুলাটো আমি 4 বছৰৰ পৰা 20 বছৰৰ যিবিলাক ল'ৰা ছোৱালী আছে সেই ক্ষেত্ৰত আমি এইটো হিচাপ কৰিব পাৰোঁ। আৰু ইয়াৰ পিছৰ 3 নম্বৰ ফৰ্মুলাটো হ'ল ফ্ৰাইডছ ফৰ্মুলা। আৰু এই ফৰ্মুলা মতে সৰু ল'ৰা ছোৱালীৰ ড'জ বা মাত্ৰা কিমান হ'ব যে এজ ইন মান্থ, আপোনালোকে মনত ৰাখিব আগৰ কেইটা কিন্তু এজ ইন ইয়াৰ আছে, অৰ্থাৎ 2 বছৰ নে 3 বছৰ নে 4 বছৰ, সেই বছৰটো আমি ওপৰত লিখিব লাগিব। ইয়াতে কিন্তু এজ ইন মান্থ, কিমান মাহ হৈছে বাচ্চাটোৰ সেইটো আমি হিচাপ কৰিব লাগিব। আৰু এজ ইন মান্থ ডিভাইডেড বাই 150 ইনটু এডাল্ট ড'জ। আৰু এই ফৰ্মুলাটো 2 বছৰলৈকে, অৰ্থাৎ 1 মাহৰ পৰা আৰম্ভ কৰি 2 বছৰলৈকে এইখিনি বয়সৰ ভিতৰৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে আমি এই ফ্ৰাইডছ ফৰ্মুলাটো আমি ইউজ কৰিব পাৰোঁ। মই প্ৰেক্টিকেলি আপোনালোকক দেখুৱাই দি আছোঁ। আৰু ইয়াৰ উপৰিও আৰু এটা ফৰ্মুলা আছে, এইটো হ'ল ক্লাৰ্কছ ফৰ্মুলা বুলি কোৱা হয়। আৰু এই ফৰ্মুলাটোৰ ক্ষেত্ৰত হিচাপ কেনেকৈ কৰা হয় যে ৱেইট অফ দ্য চাইল্ড, বাচ্চাটোৰ ৱেইট কিমান আছে সেইটো ওপৰত পাতি তলত কিমান দিব লাগিব, 70 দিব লাগিব ইনটু এডাল্ট ড'জ। এইটো কাটাকাটি কৰিলে আমি যিখিনি পাওঁ সিমান মাত্ৰাত আমি সেই সৰু ল'ৰা ছোৱালীটোক দিব লাগিব। চ' বন্ধুসকল, আহক আমি প্ৰেক্টিকেলি আলোচনা কৰোঁ। প্ৰথমতে আমি য়ংছ ফৰ্মুলাটো লৈছোঁ। আৰু আপোনালোকে মনত ৰাখিব যে য়ংছ ফৰ্মুলাত 2 বছৰৰ পৰা 12 বছৰৰ ভিতৰৰ ল'ৰা ছোৱালীৰ আমি ঔষধৰ মাত্ৰাটোহে ইয়াত কিন্তু হিচাপ কৰিব পাৰিম। চ' য়ংছৰ ফৰ্মুলাটো কি আছে যে এজ ইন ইয়াৰ ডিভাইডেড বাই কি আছে এজ প্লাছ 12 ইনটু এডাল্ট ড'জ। গতিকে আমি এই ক্ষেত্ৰত আমি ছাপ'জ পেৰাচিটামলৰ কথা ধৰোঁ যে এই 2 বছৰৰ পৰা 12 বছৰৰ ভিতৰৰ ল'ৰা ছোৱালীক আমি পেৰাচিটামল কিমানখিনি দিব পাৰিম। চ' ধৰি ল'লোঁ সেই এটা ল'ৰাৰ বয়স 6 বছৰ, ওপৰত এজ ইন ইয়াৰ আমি 6 বছৰ ধৰিলোঁ, তলত কি আছে এজ প্লাছ 12, গতিকে এজটো হ'ল 6 প্লাছ 12 আমি পাতিলোঁ ইনটু এডাল্ট ড'জ। পেৰাচিটামলৰ এডাল্ট ড'জ কিমান 500, আমি 500 পাতিলোঁ। এইটো আমি যোগ কৰি দিলোঁ, ওপৰত 6 আছে তলত 18 হ'ল, পূৰণ 500। আৰু এইখিনি আমি কাটাকাটি কৰিলে কিমান পাম 166.67 মিলিগ্ৰাম। অৰ্থাৎ 6 বছৰীয়া সেই ল'ৰাজন বা ছোৱালীজনীক আমি 166 মিলিগ্ৰাম আমি পেৰাচিটামল আমি এবাৰত দিব পাৰিম। যেনেকৈ 500 মিলিগ্ৰাম পেৰাচিটামল আমি এডাল্ট মানুহ এজন, ডাঙৰ প্ৰাপ্তবয়স্ক মানুহ এজনক আমি দিনত 3 বাৰলৈকে আমি দিব পাৰোঁ, বা সময় সাপেক্ষে আমি 4 বাৰো দিব লাগিব পাৰে। গতিকে জেনেৰেলি 3 বাৰ দিয়া যায়। ঠিক এই একেদৰে যে 6 বছৰীয়া সেই ল'ৰাজন বা ছোৱালীজনীক আমি 166 মিলিগ্ৰাম আমি দিনত 3 বাৰলৈকে আমি দিব পাৰিম। চ' এইটো হ'ল য়ংছ ফৰ্মুলা। চ' ফ্ৰেণ্ডছ, এইবাৰ আমি আলোচনা কৰোঁ ডিলিংছ ফৰ্মুলাৰ মতে আমি ঔষধৰ মাত্ৰা কেনেকৈ হিচাপ কৰিব লাগে সেই কথাটো জনাই দিওঁ। আৰু এই ডিলিংছ ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব যে 4 পৰা 20 বছৰৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতহে কিন্তু এইটো আমি হিচাপ কৰিব পাৰোঁ। চ' ডিলিংছ ফৰ্মুলাটো হ'ল এজ ইন ইয়াৰ ডিভাইডেড বাই 20 ইনটু এডাল্ট ড'জ। গতিকে ছাপ'জ ধৰি ল'লোঁ এজন ল'ৰাৰ বয়স বা ছোৱালীৰ বয়স 15 বছৰ, গতিকে এজ ইন ইয়াৰ আমি 15 বছৰ পাতিলোঁ। আৰু ফৰ্মুলা মতে তলত আছে 20 ইনটু এডাল্ট ড'জ। আমি ঠিক একেদৰে পেৰাচিটামলে ধৰিলোঁ, পেৰাচিটামল এডাল্ট ড'জ হ'ল 500, গতিকে এইটো এইখিনি আমি কেলকুলেশ্যন কৰিলে কিমান পাম 375, অৰ্থাৎ 375 মিলিগ্ৰাম আমি 15 বছৰীয়া ল'ৰা বা ছোৱালী এগৰাকীক আমি দিব লাগিব, এবাৰত ইমানখিনি দিব লাগিব। ঠিক একেদৰে বন্ধুসকল, আমি ছাপ'জ অলপ যদি মই দাঙি দিওঁ এইটো ফ্ৰাইডছ ফৰ্মুলাটো, এই হিচাপত আমি এই ফ্ৰাইডছ ফৰ্মুলাটো আপ টু 2 ইয়াৰ্ছ, 2 বছৰলৈকে, অৰ্থাৎ আমি জন্ম পোৱাৰ পৰা আৰম্ভ কৰি 2 বছৰলৈকে এইখিনি সময়ৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে কিন্তু হিচাপ কৰা হয়। আগৰ কেইটা আছিল ডাঙৰৰ, এইকেইটা কিন্তু সৰুৰ। আৰু এই ফ্ৰাইডছ ফৰ্মুলা মতে এজ অফ দ্য চাইল্ড ইন মান্থ
ডিভাইডেড বাই 150 ইনটু এডাল্ট ড'জ। চ' এজ অফ দ্য চাইল্ড ইন মান্থ আপোনালোকে মনত ৰাখিব, এইটো কিন্তু মাহত পাতিব লাগিব। চ' ছাপ'জ আমি ধৰি ল'লোঁ যে এজন ল'ৰা বা ছোৱালীৰ বয়স 20 মাহ, আমি ফৰ্মুলা মতে ওপৰত 20 পাতিলোঁ, তলত ফৰ্মুলা মতে কি আহিব 150 আহিব ইনটু এডাল্ট ড'জ। এডাল্ট ড'জ কি হ'ব, আমি আগত যেনেকৈ হিচাপ কৰিলোঁ 500, আমি পেৰাচিটামলে ধৰিলোঁ, 500 হ'ল পেৰাচিটামলৰ এডাল্ট ড'জ, আৰু এইখিনি আমি কেলকুলেশ্যন কৰি কিমান পাম 66.67 পাম। অৰ্থাৎ 20 মহীয়া ল'ৰা বা ছোৱালী এগৰাকীক আমি এবাৰত কিমান দিব পাৰিম পেৰাচিটামল 66.67 মিলিগ্ৰাম আমি পেৰাচিটামল এবাৰত আমি দিব পাৰিম। আৰু এনেকৈ আমি কি কৰিব পাৰোঁ, এই হিচাপবিলাক কৰিব পাৰোঁ। মই আপোনালোকক ধুনীয়াকৈ বুজাই দিলোঁ। এই ক্ষেত্ৰত আমি মাহত পাতিব লাগিব, আগৰ কেইটা কিন্তু আমি বছৰত পাতিব লাগিব, যে কেই বছৰ হৈছে, 1 বছৰ 2 বছৰ নে 3 বছৰ, ইয়াত আমি কেই মাহ হৈছে সেইটো আমি হিচাপ কৰিব লাগিব। চ' বন্ধুসকল, সৰু ল'ৰা ছোৱালীৰ ঔষধৰ মাত্ৰা কেনেকৈ হিচাপ কৰিব লাগে, মই এই ফৰ্মুলাবিলাকক লৈ মই আপোনালোকক খুব ধুনীয়াকৈ বুজাই দিলোঁ, যে য়ং ফৰ্মুলা, ডিলিং ফৰ্মুলা আৰু ফ্ৰাইড ফৰ্মুলা। যে য়ং ফৰ্মুলা আমি 2 বছৰৰ পৰা 12 বছৰৰ ভিতৰত হিচাপ কৰিব লাগিব, ডিলিং ফৰ্মুলাটো আমি 4 বছৰৰ পৰা 20 বছৰৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি হিচাপ কৰিব লাগিব, আৰু ফ্ৰাইড ফৰ্মুলাটো আমি আপ টু 2 ইয়াৰ্ছ 2 বছৰলৈকে যিবিলাক ল'ৰা ছোৱালীৰ বয়স হৈছে সেই ক্ষেত্ৰত আমি হিচাপ কৰিব লাগিব। মই প্ৰেক্টিকেলি আপোনালোকক দেখুৱাই দিলোঁ। চ' বন্ধুসকল, ওপৰত মই আপোনালোকক ফৰ্মুলা হিচাপে সৰু ল'ৰা ছোৱালীৰ মাত্ৰা কেনেকৈ হিচাপ কৰিব লাগে মই আপোনালোকক প্ৰেক্টিকেলি দেখুৱাই দিলোঁ, আপোনালোকে নিশ্চয় বুজি পাইছে। চ' বন্ধুসকল, ইয়াৰ পিছৰ ভিডিঅ'ত মই ছাপ'জ আপোনালোকে চাওক, এইটো পেৰাচিটামল ছাছপেনশ্যন, ইয়াত 250 মিলিগ্ৰাম আছে, 250 মিলিগ্ৰাম আছে পাৰ 5 ml, আৰু এইটো এটা পেৰাচিটামল ছাছপেনশ্যন হয়, এয়াতো আছে 120 মিলিগ্ৰাম পাৰ 5 ml। গতিকে এই ঔষধবিলাক কেনেকৈ হিচাপ কৰিব লাগে মই সেই ইয়াৰ পিছত নেক্সট এটা ভিডিঅ' বনাই আপোনালোকক দেখুৱাই দিম। আৰু ইয়াৰ লগতে আপোনালোকে চাওকচোন, ইয়াত দুটা ঔষধ আছে, এটা আছে আইবুপ্ৰফেন আৰু এটা পেৰাচিটামল। এই দুটা বা তিনিটা এনেকৈ কম্পজিশ্যনত থাকিলে এই ঔষধৰ মাত্ৰাবিলাক কেনেকৈ হিচাপ কৰিব লাগে, ইয়াৰ ওপৰত মই অন্য এটা ভিডিঅ' বনাই আপোনালোকক মই নিশ্চয় দিম। চ' বন্ধুসকল, এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন যদি আপোনালোকে ভৱিষ্যতে পাব বিচাৰে, তেনেহ'লে আমাৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু লগতে বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত এটা লাইক দি এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ হোৱাটছআপত শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই কথাবিলাক গম পায়। চ' ফ্ৰেণ্ডছ, আজিলৈ মানে ধন্যবাদ।